বাইক পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া আমি আহিছোঁ জু চাবলৈ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ফুৰিব আহিছোঁ দিল্লীত পুৰাণা কিলা। আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে এইটো এণ্ট্ৰি গেট আছিল, সেইফালেদি সোমাই আহিছোঁ। আহি বৰ্তমান আমি গৈ আছোঁ পুৰাণা কিলাৰ ভিতৰত। ধুনীয়া পাৰ্ক। মোৰ লগত আছে বন্ধু ভূপাল। দেখিবা এটা কৈ দিওঁ ভূপাল লগত। হাই, আমি ইয়াতে আহিছোঁ পুৰণা কিলা চাব, কিন্তু আমাৰ মেইন মকচদ আছিল জু চাবলৈ। জু অনলাইন টিকেট হয়, জুৰ অনলাইন টিকেটৰ কাৰণে আমি টিকেটটো কৰিব নোৱাৰিলোঁ, পে'মেণ্ট নহ'ল। সেইকাৰণে আমি ইয়াতে এণ্ট্ৰি মাৰিলোঁ। বাকী চাওঁ কি হয় ইয়াতে, কি দেখা পাওঁ। গতিকে আপোনালোকে চাই থাকক আমাৰ লগত পুৰাণা কিলা। এইটো কি কোৱা? ভীমৰ পইতা চৈৰা নেকি এইটো? ইয়াতে কিবা কৰিছিল নেকি? চুইমিং কৰিছিল। আমাৰ ভূপালে যাই আছে কাপোলৰ ফটো মাৰিব। ভূপালক ৰিকুৱেষ্ট কৰিছে, ছাৰ ফটো এখন মাৰি দিয়ক না। ভূপালে নাই নোৱাৰিলে, কিন্তু মনত তাৰ বহুত দুখ, কাৰণ সি নিজে ছিংগেল মানুহে এনেকুৱা ফটো মাৰি আছে। জীৱন ধ্বংস ইয়াত। মনৰ ভিতৰত বহুত দুখ লাগি আছে ইয়াত। কি লেখা আছে? आप लोग देख सकते, আপুনি মানে চাব পাৰে মনীষ লাভছ ৰেণু আছে মানে য'তে যাতে প্ৰেমৰে যন্তৰ মন্তৰ ঘূৰিব গৈছোঁ, তাতেও পুৰণা কিলা মানে এইটো প্ৰেমৰ কিলা। পুৰাণা কিলা যন্তৰ মন্তৰ য'তেই যি নহওক, চাৰিওফালে মাত্ৰ প্ৰেম প্ৰেম প্ৰেম। গোটেই প্ৰেমৰে, গোটেই মোগলে তাৰমানে প্ৰেমৰে সাম্ৰাজ্য স্থাপন কৰি থৈ গৈছিল দিল্লীত আহি। গতিকে চাই থাকক। আগৰ জনমত ভূপালে প্ৰেম কাহিনী লিখি থৈছিল এনেকে। এটা কিজানি লেখা আছে ভূপাল প্লাছ কোনোবাৰ নাম লেখা আছে তেৰা ইস্ক হে। চিৰিয়াখানা চাবা আহি পুৰাণা কিলা চাই আছোঁ। বৰ বিশেষ চাব লগা একো নাই, জাষ্ট শিলৰ পাথৰ কেইটাৰি বনাই থোৱা মেহেল আৰু আকমাখা গোটেই ৰিলছ বনাওঁ আপা আপি। এখন জেল নেকি? ইয়াতে মানে জেল আছিলে আগতে। ওপৰত যাব পৰা আছিল আগতে, কিন্তু এতিয়া যাব নেদে। ফ্লাছটো নজ্বলে নেকি? ইয়াতো প্ৰেম চালা গুলফম লাভ ঈদ অফ কলৰ মাজে মাজে পকা ৰাস্তাৰ আলি, ঐ পকা ৰাস্তাৰ আলি। হুমায়ুন দৰৱাজা চোৱাৰফালে হুমায়ুনৰে বস্তু নেকি? ইয়াতো হুমায়ুন। কেচৰিয়া তেৰা ইস্ক হে পিয়া रंग जाऊ जो ये हाथ लगाए दिन बीते। বৰষুণ দিব ডাঙৰকৈ এতিয়া, আমি যোৱালৈকে এবাৰ ভিজেই যাম। এইটোৱে জোৰ ফালৰ পৰা যে দেখা পাইছিলোঁ, সেইটোৱে বৰ বিশেষ একো নাই ইয়াতে। এতিয়া আৰু এটা ফটো উঠি আৰু পুৰাণা কিলাক বিদায় দি দিওঁ। তলত নাযাওঁ আৰু একো নাই।
4 দিন মাত্ৰ দিল্লীত আছোঁ তাৰপিছত আৰু দিল্লীৰ পৰা যামগৈ আজি 8 মাহ দিল্লীত থাকিলোঁ বহুত জেগা ঘূৰিলোঁ যদিও তাৰ মাজত কিছুমান ভিডিঅ' বনোৱা হোৱাও নাই কাৰণ ব্যস্ত থকাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰোঁ কিন্তু আজি অলপ সময় পাই আমি দুয়ো বন্ধু ওলাই আহি আজি ভিডিঅ' অলপ বনালোঁ গতিকে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ